বৰ্তমান মই উপস্থিত আছোঁ উদালগুৰি জিলাৰ বৰনদী ৱাইল্ডলাইফৰ একেবাৰে ইয়াতে আছে আৰু ইয়াত আছে আমাৰ জয়ন্ত বড়োৰ এটি সুন্দৰ জৈৱিক চাহ উৎপাদনৰ কাৰণে এটা বাগিচা আৰু যথেষ্ট ইয়াতে প্ৰায় 60 বিঘা সামৰি তেখেতে ইয়াতে খুব সুন্দৰকৈ বনাইছে গতিকে মই দেখিবলৈ কাৰণে আহ্বান জনাইছোঁ যে ইয়াত খুব সুন্দৰকৈ যিটো প্ৰকৃতিৰে মানে ভৰা যিটো প্ৰকৃতিৰ সম্বল সেই সম্বলখিনি ইয়াতে পোৱা যায় গতিকে জৈৱিকভাৱে যিটো চাহ উৎপাদন কৰিছে তেখেতসকলে সেইটো শলাগিবলগীয়া গতিকে আমি তেখেতৰ মানে যি সুন্দৰকৈ সজাই থোৱা যিটো জৈৱিক চাহ বাগিচা এটা সঁচাকৈ মানিব লাগিব খুব সুন্দৰকৈ তেখেতে বনাইছে ইয়াতে কৈছে চেত্ৰী গছেৰে পৰিপূৰ্ণ এটি সুন্দৰ এটা খুব ডিজাইন কৰা আৰু আনফালে তেখেতৰ আছে আকৌ আন এখন বাগিচা তাতো খুব শাৰী শাৰী নেম গছৰ মানে ভিতৰে সোমাই যোৱা খুব সুন্দৰ গছ গতিকে মই কেমেৰামেনক দেখুৱাবলৈ কৈছোঁ যে ইয়াত মানুহখিনি খুব সুন্দৰকৈ ইয়াত কাম কৰি আছে কিন্তু কেতিয়াবা একেবাৰে এই জংঘলৰ পৰা হাতীবোৰ ওলাই আহে গতিকে কেতিয়াবা ইয়াত মানে খুব অসুবিধাৰ সন্মুখীন হয় কিন্তু ইয়াত দেখিছে চাওক এফালে আছে খুব মানে বৰনদী ৱাইল্ডলাইফ একেবাৰে গাঁতি লাগি থকা এই সীমান্ত অঞ্চলত এই মানে জয়ন্ত বড়োৱে খুব সুন্দৰকৈ বনাইছে গতিকে কাম কৰি আছে কিন্তু এটা লক্ষণৰ বিষয় আছিলে যে লকডাউনৰ সময়ছোৱাত পূৰ্বৰ যিখিনি সময় আছিলে মানে যেতিয়া লকডাউন আৰম্ভ হৈছিল সেই সময়ত কিন্তু তেখেতসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিলে এতিয়া কিন্তু দেখিছে যে অসমত উৎপাদন কৰা চাহ যদি সেৱন কৰে তেতিয়াহ'লে কৰোনাৰ লগত যুঁজিবৰ কাৰণে যিটো ইমিউনিটি ছিষ্টেম লাগে সেইটো বৃদ্ধি হোৱাত মানে এটা সহায়ক হয় বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ গতিকে ইয়াত আপোনালোকে জৈৱিকভাৱে উৎপাদন কৰা আপোনালোকে চাহ আপোনালোকে ক্ৰয় কৰিব পাৰে আহক এবাৰ আপোনালোকে নিজ চকুৰে চাওক এই জৈৱিকভাৱে উৎপাদন কৰা এই বাগিচা সুন্দৰ গছ গছনিৰে ভৰা এই বাগিচাখনত কিমান সুন্দৰকৈ তেখেতসকলে পাত তুলিছে আৰু সেই পাতখিনি তুলি লৈ যাব তেখেতসকলে নিজাকৈ যিটো ফেক্টৰী আছে মানে জৈৱিকভাৱে উৎপাদন কৰিবৰ কাৰণে সেইখিনি তেখেতসকলে বনাব আৰু ইয়াত যিসকল শ্ৰমিক আছে ইয়াতে ওচৰ পাজৰে থকা অঞ্চলৰ পৰা তেখেতসকলে ইয়াত আহিছে ইয়াত দেখিছে খুব সুন্দৰকৈ তেখেতসকলে পাতবোৰ তুলিছে আৰু সেইটো আমি তেখেতসকলৰ পৰা মনৰ ভাৱ জানিবৰ কাৰণে চেষ্টা কৰিম বাইদেউ ইফালে আহকচোন হ'ব আপোনালোকে যিহেতু ইয়াত মানে কিমান বছৰ ইয়াত পাত তোলা মোৰ বেছি বছৰ হোৱা নাই মানে মোৰ নতুন যে হয় তথাপি দিনত কিমান কেজি তুলিব পাৰে এইটো হাজিৰা না ডেইলি কিমান হাজিৰা কি দিছে ডেইলি 150 কে দিছে 150 কে দিয়াৰ পিছত আপুনি ধৰক কেজি চিষ্টেম যদি হয় 100 বা 150 কেজি মান তুলিব পাৰে নে পাৰে ন ঠিক আছে আৰু ইয়াত মানে ক'ৰ পৰা আহিছে আমি অন্ঠাইবাৰীৰ পৰা আহিছোঁ অন্ঠাইবাৰীৰ পৰা খুব যথেষ্ট দূৰ হয় নে কিমান কিলোমিটাৰ হয় ইমান নাজানো কিমান দূৰ হ'ব অন্ঠাইবাৰী ইয়াৰ পৰা এই বাঙালীপাৰাৰ বৰনদী ট্ৰেক্টৰী তুলে নে চাইকেল চলায় ট্ৰেক্টৰী ৰাতিপুৱা মানে মালিকে লৈ আনে তাৰপিছত আপোনালোকে সেইটো দৌৰাৰ পিছত আকৌ সময় 4টা বজাত ছুটি হ'ব তাৰপিছত ঘৰলৈ যাব নহয় জানো হা সঁচাকৈ তেখেতসকলে যথেষ্ট মানে দূৰ হয় মানে ওচৰত যিহেতু তেখেতসকলে পাবলৈ নাই কাৰণে তথাপি আৰু এগৰাকী আছে আমি তেখেতৰ পৰা মনৰ ভাৱ জানিব পাৰিম কেতিয়াৰ পৰা তুলিছে বাইদেউ আমি ইয়াতে 4 বছৰ হ'ল 4 বছৰ হৈছে 4 বছৰত মানে ইয়াতে মানে সদায় আহে না সপ্তাহত কিমান কেইবাৰকে তোলে ইয়াত সপ্তাহত পুৰা হয় সপ্তাহত মানে আজি ধৰক আজি উঠাৱা হ'ল আৰু অহা সপ্তাহত আজি উঠাব হ'ব মানে সপ্তাহত এদিনকৈ তোলে গোটেইখিনি ইয়াত যিটো মানে 60 বিঘা আছে বা 50 বিঘা আছে সেইখিনি কিমানজন আছে জানেনে ইয়াত লেবাৰ মইতো হিচাপ কৰা নাই ন ঠিক আছে আমিতো জানিছো ইয়াত 50 গৰাকী অধিক আছে গতিকে আজি দিনটোতে সেইখিনি তুলিব আকৌ নেক্সট সপ্তাহত যাব আপোনাক কিমানকে পায় আমি 150 কে দিয়ে এতিয়া খোৱা লোৱাবিলাক নিজৰ লৈ আনিব ৰাতিপুৱা মানে গাড়ীত উঠাই লৈ আনিব আকৌ লৈ যাব আমি চাইকেলত আহি আছো কিমান দূৰ ডবকিলা কিমান কিলোমিটাৰ হয় তথাপি 3 কিলোমিটাৰ বেছি হ'ব 3 কিলোমিটাৰ নহয় ইয়াৰ পৰা ডবকিলা যদি হৈ যায় হয়তো 5 কিলোমিটাৰ মানে হ'ব গতিকে তেখেতে দেখিছে এতিয়া 5 কিলোমিটাৰ দূৰৰ পৰা তেখেতসকলে কেতিয়াবা চাইকেলেদি আহে আৰু কেতিয়াবা এই ইয়াৰ যি চাহ বাগানৰ গৰাকীয়ে ট্ৰেক্টৰ আছে ট্ৰেক্টৰেৰে তেখেতসকলক ইয়ালৈ পাত তুলিবৰ কাৰণে উঠাই লৈ আনে আমি দেখিছোঁ যে সপ্তাহত এদিনকৈ তেখেতসকলে এই মানে যিখিনি জৈৱিক মানে চাহ বাগিচা আছে সেইখিনি পাতখিনি তুলিব আৰু আজি যিটো বাৰ আমি যদি সেই একেবাৰকে যদি নহওঁ আজি মংগলবাৰ হয়তো অহা সোমবাৰত আকৌ সেই পাতখিনি মানে তুলিবৰ কাৰণে হ'ব গতিকে এয়া এটা লাভজনক ব্যৱসায় কিন্তু লকডাউনৰ সময়ত মই বাৰে বাৰে উল্লেখিছোঁ লকডাউনৰ সময়ত তেখেতসকলে সম্পূৰ্ণভাৱে লছত বা লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছিল কিন্তু এইদিন শিথিল কৰি দিয়াৰ বাবে তেখেতসকলে
তেখেতসকল কিন্তু যথেষ্ট মানে সেই সকাহটোৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হৈছে অৰ্গেনিকটো কিয় গুৰুত্ব দিব অৰ্গেনিক এইটো কাৰণে গুৰুত্ব দিব লাগে আমাৰ যিবিলাক কেমিকেল